নমস্কাৰ দৰ্শকসকল, এয়া আমি এটা সুন্দৰ পৰিৱেশৰ মাজত শুকুলা মেঘৰ মাজে মাজে আৰু পাহাৰৰ অকুৱা পকুৱা ৰাস্তাৰে আগবাঢ়িছোঁ ছিকিমৰ পৰা অসমলৈ। হয়, থাম্বনেইলটো চাই আপোনালোকে নিশ্চয় ধৰিবই পাৰিছে যে এয়া আমাৰ উভতনি যাত্ৰা। এয়া চাওক, বিভিন্ন ধৰণৰ সুন্দৰ সুন্দৰ পতাকাৰ মাজেৰে আৰু এটা সুৰংগ থকা ৰাস্তাৰ মাজেৰে আমি আগবাঢ়িছোঁ ছিকিমৰ পৰা অসমলৈ বুলি। আৰু ইয়াৰ পিছতে আমি এই ছিকিম পাহাৰীয়া ৰাজ্যখন এৰি লৈ পেলাই আমি ৱেষ্ট বেংগল সোমাম। আৰু ৱেষ্ট বেংগল যোৱাৰ আগতে অলপমান পেট পূজা কৰি লওঁ বুলি আমি ভাবি আছোঁ। গতিকে ৰাস্তাৰ কাষত পোৱা এইখন নিমা হোটেলত আমি কিবা খোৱাৰ ব্যৱস্থা কৰিছোঁ। কিবা অকণমান আচৰিত বস্তু ন'টিছ কৰিছে? ময়ো কৰিছিলোঁ। আমি এইখন হোটেলত ব্ৰেকফাষ্ট কৰিলোঁ। এনেকৈ সুন্দৰ সুন্দৰ নেপালী কাঁহীখনত এনেকৈ দিয়ে, বৰ ধুনীয়া লাগে খাই। তাৰপিছত আমি সেই তিষ্টা নদীৰ কাষে কাষে থকা ৰাস্তাবোৰেদি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পিছত আমি ৱেষ্ট বেংগলত সোমাম আৰু পালোহি চিলিগুৰি। এইখন মানে ফেঞ্চি মাৰ্কেটৰ বায়েক আৰু, বুজিছে নহয়? মানে ফেঞ্চি মাৰ্কেটৰ নিচিনাই অসমৰ, খালি তাতকৈ অকণমান ডাঙৰ আৰু ইমান কম দামত কি ধুনীয়া ধুনীয়া খোৱা বস্তু পায় নহয়। যিহেতু ট্ৰেইন আমাৰ অকণমান সময় লেট আছে, গতিকে ইয়াতে সকলোৱে খুবকৈ বজাৰ কৰিছে, মোৰ বাদে। মই আৰু খালি খোৱাত ব্যস্ত দেই। আৰু আজি মই বহুত এক্সাইটেড, কাৰণ আজি মই কৰিম জীৱনৰ প্ৰথমটো ইফতাৰ। গতিকে বলক 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 আমি লজলৈ উভতি যাওঁ। তোমালোকে খোৱা, চাওঁ কোনো নাখায়, মই খাই দিম বুলি কোনে কৈছিলে? আমি দুদিন ধৰি এনজিপিত আছিলোঁ, ইয়াত আছিলোঁ ছিকিম গেংটক। তাৰপিছত তাত টুৰ শেষ কৰি আমি আজি এনজিপি পাইছোঁ। এনজিপিত পাই আমাৰ কিছু ষ্টুডেণ্টে এই ইফতাৰ পাৰ্টি ৰখা হৈছে আৰু এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিব পাই বহুত সুখী আৰু ভাল লাগিছে। আমাৰ লগত যোৱা কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰোজা ৰাখিছিল আৰু আমি সকলোৱে ইফতাৰ কৰিলোঁ, বহুত ভাল লাগিল। এয়া ষ্টেচন বিহু ৰাইজ, কাৰণ ট্ৰেইন যে 7 ঘণ্টা লেট। এতিয়া 2:45 ৰাতিৰ আৰু এয়া আমি ট্ৰেইনত উঠিলোঁ। তাৰপিছত বহুত ভাগৰুৱা জুগৰুৱা হৈ লৈ পেলাই আমি যাওঁ আৰু ৰাতিৰ যাত্ৰাটো আৰম্ভ কৰোঁ। ফাইনেলি আমি চাপৰমুখ ষ্টেচনত নামিলোঁ আৰু ইয়াৰ পৰা আমি ঘৰা ঘৰি যাম আৰু। মনটো ভাল ভাল লাগিছে ঘৰ যাম বুলি। আৰু আপোনালোককো বহুত বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।